So hey guys, আজি ৰিভিউ কৰিব গৈ আছো অনন্যা পাণ্ডেৰ নতুন এখন চিৰিজ যোনখনৰ নাম হ'ল কল মি পে। আৰু কেইদিনমান আগতে ইয়াৰ ট্ৰেইলাৰটোৰ ওপৰত মই ৰিভিউ দিছিলোঁ আৰু কৈছিলোঁ যে এখন বহুত জলদি ৰিলিজ হ'বলৈ গৈ আছে আৰু এখন ৰিলিজ হৈ গ'ল আৰু মই চালোঁ 45 মিনিট প্ৰত্যেকটো এপিছডৰ লেন্থ হয়। চিৰিজখনৰ কাহিনীটো এনেকুৱা ধৰণৰ ধনী ছোৱালী থাকে, বহুত বেছি ধনী, বিদেশত ছেটেল থাকে, নিজৰ গিৰিয়েকৰ লগত থাকে, বহুত বেছি ধনী গিৰিয়েক আৰু মানে বহুতেই বেছি ধনী, বহুত বেছি লাক্সাৰী, মুকেশ আম্বানীতকৈ ওপৰত লাক্সাৰী চাগে। তাৰপিছত তাই মানে কোনো ফ্ৰেণ্ডছ নাথাকে, তাই অকলেই থাকে ছোৱালীটো, তাইৰ লগত কথা পাতিবৰ কাৰণে তাই খালি দামী বেগবিলাকহে থাকে। আৰু তাৰপিছত তাই নিজৰ জিম ট্ৰেইনাৰৰ লগত তাই অকণ এফেয়াৰ টাইপৰ হৈ যায়, যোনটো গম পোৱাৰ পিছত তাইৰ গিৰিয়েকে তাইক ঘৰৰ পৰা ওলাই দিয়ে। তাৰপিছত তাই কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, তাই কি প্ৰব্লেম হয়, তাই কেনেকৈ থাকে, কি ষ্ট্ৰাগল কৰিব লগা হয়, আৰু তাই কেইজনমান গেং ছোৱালীও থাকে, ছোৱালী কেইজনমানৰ লগত তাই থাকে। আৰু সেই ছোৱালী কেইজনমানৰ সিহঁতৰ বেহেন কোড থাকে, যোনটো এটা ৱৰ্ড মিচিং আছে, তো তাৰপিছত সিহঁতে একেলগে থাকে আৰু কেনেকৈ কি কৰে সেইটোৰ ওপৰতে গোটেই চিৰিজখন। আৰু অভাৰঅল ক'ব বিচাৰোঁ যে তাই বহুত ঘাটি এক্টিং কৰিছে। অনন্যা পাণ্ডে ষ্ট্ৰাগল কুইন আমাৰ বহুত ঘাটি এক্টিং কৰিছে, একেবাৰে ভাল লগা নাই চিৰিজখন চাই পেলাই আপুনি মাথা বেয়া হৈ যাব আপোনাৰ। মোৰ মাথা বেয়া হৈ গ'ল, মই যেনেকুৱা লাগিছে মই কিয় চালোঁ এই চিৰিজখন, কিন্তু ৰিভিউ দিবৰ কাৰণে চাইছিলোঁ সঁচা কথা। কিন্তু একদমেই ঘাটিয়া চিৰিজ, থাৰ্ড প্লাছ চিৰিজ অফ দ্য ইয়াৰ বুলি ক'ব পাৰি এখন চিৰিজত। মানে যি টি দেখাইছে, যি টি যোনটোৰ লজিক নিমিলেই ৰিয়েল লাইফৰ লগত। ইমানো যিমান ধনী মানুহ হ'লেও এটা IIM গ্ৰেজুৱেটক কোনেও টাই বান্ধিবৰ কাৰণে নাৰাখে, কিন্তু ইয়াতে ৰাখিছিলে। আৰু তাৰপিছত শ্বপাৰত কোনে শ্বপিং কৰিবলৈ যায়, মুকেশ আম্বানীও নাযায়, ইহঁতে যায়। নাজানো আৰু কোনটো ফেণ্টাচি ৱৰ্ল্ডত এই চিৰিজখন বনাই দিলে, কিহৰ কাৰণে বনাই দিলে, যি টি দেখাইছে। মানে লাইক আপুনি যদি ৰিয়েল লাইফত কিবা এটা কৰা নাই, তেন্তে ৰিয়েল লাইফত আপুনি একো কৰা নাই বুলি চিৰিজখন দেখাইছে। লাইক যদি আপুনি ৰিয়েল লাইফত দেখাইছে বস্তু, তেন্তেহে আপোনাৰ ৰিয়েল লাইফত এই বস্তুটো আছে বা সেনেকুৱা টাইপ। চব ৰিয়েল লাইফৰ ওপৰতে বেষ্ট হয় চিৰিজখনত, একো এটা লজিক থকা চিন নাই চিৰিজখনত, যি টি বনাইছে। আৰু এক্টিংটো ক'বই নাযাওঁ, অযথা এক্টিং কিয় যে বনাইছে মই তাকে ভাবি নাপাওঁ, খালি মেণ্টেল ট্ৰমাৰ কাৰণে বনাইছে। আৰু চিৰিজখন বেষ্ট হয় জেনজিৰ ওপৰত, অকল জেনজিবিলাকৰ কাৰণে চিৰিজখন বনাইছে, কাৰণ চব ৱৰ্ড জেনজিবিলাকৰ ওপৰতে আছে, মানে আমাৰ বয়সৰ মানে ষ্টুডেণ্ট বা আমাৰ বয়সৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে। কাৰণ আমিহে চিৰিজখন চাই পেলাই তাৰ ৱৰ্ড কিছুমান বুজি পাব পাৰিম, মানে জেনজিবিলাকে বুজি পাব পাৰিম। নহ'লে আৰু যদি আপোনাৰ অকণমান জেনেৰেল নলেজ নাই, তেন্তে কিছুমান ৱৰ্ড আপুনি গুগল কৰিব লগা হ'ব পাৰে। গতিকে আপুনি যদি চাব ইচ্ছা আছেতো চাব পাৰে, কিন্তু বেকাৰ নিজকে ট্ৰমা নিদিব। গতিকে নাইচোৱা যদি ভাল কৰিছে, নাচাব এইখন।